হেল্ল' গাইজ, আপোনাৰ এটা ব্লগ ভিডিঅ' বনালোঁ আমাৰ জীয়াঢলমুখ ধেমাজি। প্লেচটো বহুত ধুনীয়া লাগিছে। আপোনালোককো দিবৰ কাৰণে চেষ্টা কৰিছোঁ কেনেকুৱা লাগিছে প্লেচটো। আৰু বৰ্তমান ইয়াত শ্বুটিঙো হৈ আছে, মই শ্বুটিঙতে আহিছিলোঁ। আৰু আপোনাৰ প্লেচটো মোৰ কিবা এটা ভাল লাগিলে, সেইটো কাৰণে ভাবিলোঁ ব্লগ এটা বনাই আপোনালোককো দিওঁ আৰু আপোনালোকে নিশ্চয় ভাল পাব। মানে আপোনাৰ দেখিছেই কি সুন্দৰ জেগা। আৰু কোনোবাই যদি ভাবে বোলে ভিডিঅ' শ্বুটিং কৰোঁ, আপোনাৰ এই জেগাত আহিব, জীয়াঢলমুখ জয়ামপুৰ বুলি জেগাডোখৰ জীয়াঢলমুখত আহিব লাগিব। আপোনাৰ বহুত ধুনীয়া লোকেশ্যন আৰু ইয়াত ভিডিঅ' কৰি ভাল পাব। বহুত ঠাণ্ডা পৰিৱেশ বহুত। আৰু এতিয়া ইয়াত এটা হেৰি হৈ আছে, আপোনাৰ ভিডিঅ' শ্বুট এটা হৈ আছে, কভাৰ হয়, কভাৰ ভিডিঅ' এটা হৈ আছে। আপোনাৰ বহুত ভাল আছে। চাব সকলোৱে ভিডিঅ'টো, ভাল পাব। বহুত ভালকৈ বনাইছে। আৰু যিহেতু আপোনাৰ আমাৰ ৰাকেশ ৰিয়ানৰ গান হয়, ৰহিমলা, বহুত সুন্দৰ গাইছে আমাৰ ৰাকেশ দে, বহুত ভাল লাগিছে ৰিয়ান দা ভাগৰ। আৰু আপোনাৰ লোকেশ্যন বহুত ধুনীয়া দেখিছে নহয় জীয়াঢলমুখত। সেইটো বাবে কৈছোঁ আপোনালোকৰ ভিডিঅ' কৰিবলৈ আহিব এপাক ইয়াত। আপোনালোকৰ যদি ভিডিঅ' কৰিবলৈ যদি কাৰোবাৰ মন আছে, আপোনাৰ এইটো বহুত ধুনীয়া প্লেচ হয়, বহুত ধুনীয়া লোকেশ্যন হয়। আপোনালোকে আহিব, কৰি চাব, ইয়াত বহুত ভাল পাব। ঠিক আছে গাইছ। আৰু আৰু মই আগতে গৈ দেখুৱালোঁ হয়, কিন্তু এতিয়া মানে আপোনাৰ সময়টো অলপ আমাৰ নাটনি, এইটো কাৰণে বাবে আমি ইমান আগলৈ নাযাওঁগৈ। আৰু এই প্লেচটোৱে দেখুৱাইছোঁ ধুনীয়াকৈ ঘূৰি মেলি মই। বহুত ধুনীয়া প্লেচ ভিডিঅ' শ্বুটিং কাৰণে, আছামিছ ভিডিঅ'ৰ কাৰণে বহুত ধুনীয়া শ্বুটিং। আছামিছ ভিডিঅ' বুলিয়ে নহয়, আপোনাৰ শ্বৰ্ট ফিল্ম কৰোঁ বুলি ক'লে বহুত ধুনীয়া প্লেচ আছে। আৰু সকলোৱে আহিব ইয়াত ভিডিঅ' কৰিবলৈ। থেংক ইউ, বাই। হেল্ল' গাইজ, আকৌ এটা বনালোঁ। এপাকে আমাৰ এজন আছে বহুত জমনি মানুহ, সেইটো কাৰণে বনাই দিলোঁ ব্লগ ভিডিঅ'টো, নহ'লে ব্লগটো নবনালোঁ হয়। আপোনালোকে চাব এজনে অলপ, আমি এজনকে দেখুৱাইছোঁ এক পাক আছে। হাই কৰি দিয়কচোন। হাই দিয়ক, কথাকে কৈ দিয়ক অকণ জমনি অলপ। নাই, চব জমনি চলি আছে মানে, ইটোৱে সিটোৰ লগত কথা পাতি আছে, কোনো কাৰো কথা মতলব নাই মানে। এজন বহুত মানে কিবা জমনি টাইপৰ আৰু আপোনালোকৰ আগত দিছোঁ তাৰমানে, সেইটো কাৰণে মই ব্লগটো আকৌ এবাৰ ভাল লাগিব দেই, চবে চাব, একদম ধুনীয়া লাগিব এখন চাই। অসমীয়া হয়, চবে কৰিছে, অলপ মনোযোগ দি চাব, পাৰিলে অলপ সহায় কৰিব চবকে। তো ৰাকেশ ৰিয়ানৰ কভাৰ ডান্স হয়, ৰাকেশ ৰিয়ানৰ ৰহিমলা ছংটো মানে কভাৰ ছং হৈ আছে। আৰু নিশ্চয় ভাবিছোঁ মই ভাল হ'ব বহুত, আৰু আপোনালোকেও ভাল পাব। আপোনাৰ ইউটিউব চেনেলৰ লিংকটো মই দি দিম আপোনালোকক। গতিকে মোৰ চেনেলৰ পৰা নিদিওঁ, মই ব্লগছ ভিডিঅ'টোৱে বনাওঁ অকল বিশেষ, সেইবাবে এতিয়া মই দিব নোৱাৰোঁ। আৰু আপোনাৰ চাব, ভাল লাগিছে। ক্ষীৰোদ দাস আছে, আৰ্টিষ্ট ক্ষীৰোদ দাস আমাৰ, আৰ্টিষ্ট হ'ল পম্পী। আৰু ভাল লাগিব বহুত। কেমেৰা কৰিছে আমাৰ কেমেৰা কৰিছে, নামটো কি আছিলে তোমাৰ? এজন আমাৰ কেমেৰামেন আছে, তুমি হাই কৰি দিবা। নামটো কৈ দিবা। অম্বৰীশ দাস। আচ্ছা, অম্বৰীশ দাস বোলে নামটো। আচ্ছা, লাজকীয়া হাই কৰি দিয়া। আচ্ছা, তোমাৰ নামটো কৈ দিবা। বিক্ৰম চুতীয়া। কেনেকুৱা লাগিছে এনে প্লেচটো? ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। এনে ল'ৰা ছোৱালীবিলাক কেনেকুৱা পাইছে, আৰ্টিষ্টবিলাক কেনেকুৱা পাইছে, কেনেকুৱা লাগিছে? ভাল লাগিছে ন? থেংক ইউ, ঠিক আছে। গানটো ভাল পাব সকলোৱে, কৰি ভাল পাইছোঁ কৈছে, আৰ্টিষ্টবিলাক ভাল পাইছে বোলে, বহুত ধুনীয়া কৰিছে বোলে। আৰু যিহেতু প্লেচটো বহুত ধুনীয়া, আপোনালোকৰো যদি কোনোবাই কভাৰ ছং ভিডিঅ' কোনোবাই কৰোঁ বুলি ভাবে অৰিজিনেল, আপোনাৰ এই প্লেচত আহিব। আপোনালোকৰ বহুত ধুনীয়া আছে প্লেচটো, আপোনাৰ এই দেখিছে শ্বুটিং হৈ আছে। ঠিক আছে, অলপ দেখুৱাই দিছোঁ মই। এইটো অলপ দেখুৱাই আছে মানে, দেখুৱাই আছে এতিয়া হ'ব এতিয়া আপোনাৰ। ঠিক আছে, সকলোৱে চাব ভালকেনে। থেংক ইউ। ঠিক আছে, সকলোৱে চাব ভালকেনে। থেংক ইউ।